বৰ্তমান সময় বিষাদময়, জীৱন ভাৰাক্ৰান্ত। তাৰ মাজতো কিন্তু আমি জীয়াই ৰাখিব লাগিব জীৱন জীয়াৰ হাবিয়াস। জীৱনক থমকি ৰ'বলৈ দিব নোৱাৰি। কবি জুৰি গোস্বামী বাইদেউৰ এই কবিতাটোত তেখেতে বিনম্ৰতাৰে অনুৰোধ কৰিছে জীৱনক, থমকি নৰবিয় জীৱন। থমকি নৰবিয় জীৱন, থমকি নৰবি তই। থমকি নৰবি তই, এহাল এচা সপোনত বীজ সিঁচি সেউজীয়া কৰিবলৈ বিচৰা ভনীজনীৰ মনৰ পথাৰখনত। ভাইটোৰ তলাবন্ধ দোকানখনৰ পইচাৰ বাকচটোত, বিদ্যালয়ৰ খেলপথাৰবোৰৰ উলাহখিনিত, ডেস্ক বেঞ্চবোৰত, ছাত্ৰ ছাত্ৰীহঁতৰ কিতাপ বহীবোৰত, শিক্ষক শিক্ষয়িত্ৰীসকলৰ উদ্যমখিনিত। থমকি নৰবিয় জীৱন, থমকি নৰবি তই। যি দেশতেই নহওক কিয় সকলোতে একেই মানুহ, একেই ঈশ্বৰ, একেই প্ৰাৰ্থনাৰ ৰং। ৰৈ নাযাবিও জীৱন, ৰৈ নাযাবি তই, ৰৈ নাযাবি তই বিশ্বৰ ব্যাধিময় দুৰ্বল দেহত। শতিকাজোৰা সাধনাৰ অম্লান পোহৰৰ পথত, ভাৰাক্ৰান্ত চেতনাৰ শৰীৰত, মৃত্যু উপত্যকাবোৰত, কাল সময়ৰ ক্ৰন্দনত হেৰাই যোৱা হাঁহিবোৰত। ৰৈ নাযাবিও তই, ৰৈ নাযাবি জীৱন। সতেজ হৈ পৰা অম্লজানৰ দৰেই বৈ থাক জীৱন, তই বৈ থাক। বৈ থাক উদ্ধত বিলাসী বাহনৰ গৰ্জনবিহীন ৰাজপথত, বিচৰণৰত হৰিণাজাকৰ চকুৰ মণিত, চালি ধৰা ময়ূৰজাকৰ নৃত্যৰ লয়লাসত। আমাৰ দীঘলী পুখুৰীত নিৰ্ভয়ে জলকেলি কৰা শৰালীজাকৰ পাখিৰ মসৃণতাত, পাৰত খালী হৈ থকা আসনবোৰৰ নিসংগতাত, প্ৰদূষণমুক্ত নীলা আকাশৰ স্নিগ্ধতাত, আৰু গছবোৰৰ কোমল কিশলয়ত। বৈ থাক জীৱন, তই বৈ থাক। মানুহৰ বাবে জীয়াই আছে মানুহবোৰ অতি সংগোপনে, জীয়াই আছে মানুহবোৰ মানুহৰ বাবে। জীয়াই থাকক, জীয়াই থাকক মানুহবোৰ, মানুহবোৰ জীয়াই থাকক।